স্বপ্নভগ্ন। হঠাৎ সিদিনা ট্ৰেফিক জামত তোমাক দেখিলোঁ। অত্যাধুনিক কাৰত বহি হাতত ষ্টিয়াৰিং, চকুত ছানগ্লাছ। শৈশৱৰ স্মৃতিটো চকুত ভাহি আহিল। তোমাক হাতত ধৰি কাষৰ পঢ়াশালীলৈ গৈছিলোঁ। একা বেকা পথেদি বোকা পানী গছকি গছকি, কেতিয়াবা শালি ধানৰ চিকুণ আলিয়েদি। গাঁৱৰ ল'ৰাকেইটাই অবাক দৃষ্টিৰে আমাক চাইছিল। তোমাৰ বিস্ফাৰিত নেত্ৰদুটিত ৰামধেনুৰ সাতোটা ৰঙে স্বপ্নৰ ৰাজ্যলৈ ঢাপলি মেলিছিল। মোৰ কঁকালত খামুচি ধৰি তুমি কৈছিলা, জানা স্বপ্না, মই ডাঙৰ হৈ ডাক্তৰ হ'ম আৰু গাঁৱৰ দুখীয়া বেমাৰীক চিকিৎসা কৰিম। তাৰপিছত বহুদিন তোমাৰে মোৰে দেখা দেখি নাই। কাৰোবাৰ মুখত শুনিলোঁ তুমি হেনো ডাঙৰ ডাক্তৰ হৈ কোনোবা ডাঙৰ চহৰত আছাগৈ। জানা কৌশিক দা, যোৱা বছৰ মোৰ মা বিনা চিকিৎসাত মৰি থাকিল। মোৰো শৰীৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত। ডাক্তৰে কৈছে বৰ বেছি 6 মাহ জীয়াই থাকিম। মৰাৰ আগতে এপলক তোমাক দেখাৰ হেঁপাহ। তথাপি য'তে থাকা ভালে কুশলে থাকা। হঠাৎ সিদিনা ট্ৰেফিক জামত তোমাক দেখিলোঁ। অত্যাধুনিক কাৰত বহি হাতত ষ্টিয়াৰিং, চকুত ছানগ্লাছ।